আদানীৰ দোকানখন অপেনিং কৰিবলৈ আহিছে। ইয়াত অসমীয়া বা অসমবাসী ৰাইজৰ বা খিলঞ্জীয়াৰ কিবা লাভ হ'বনে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা এইখন চৰকাৰে যে ইমান হোল্ডিং লগাইছে কাৰ বাবে, কাৰ স্বাৰ্থত লগাইছে, ইয়াৰ পৰা কাৰ লাভ হ'ব? কাৰ লাভ হ'ব ইয়াৰ পৰা আদানীৰ লাভ হ'ব। তাৰ বাহিৰে অন্য একো নহয়। এইখন আদানীৰ পাৰ্চনেল দোকান হয়, লিজত দিছে আপোনাৰ 2021তে 50 বছৰৰ কাৰণে। তো লিজত দিয়া মানে কি, তেওঁক একেবাৰে দি দিয়া হয়। ৰাইজটো ইমান মূৰ্খ নহয় ন। এতিয়া যদি আমাৰ অসমৰ সম্পদগৰাকীৰ কাৰণে যদি আহিলেহেঁতেন প্ৰধানমন্ত্ৰী ডাঙৰীয়া, জুবিন গাৰ্গ দেৱৰ কাৰণে যদি আহিলেহেঁতেন প্ৰধানমন্ত্ৰী ডাঙৰীয়া, ভাল লাগিলেহেঁতেন। অসমৰ সমস্যাবিলাকক লৈ যদি তেওঁ অসম ভ্ৰমণ কৰিলেহেঁতেন ভাল পালোহেঁতেন। আদানীয়ে বনোৱা বিমানবন্দৰ মোদী ডাঙৰীয়া উদ্বোধন কৰা আৰু আপোনাৰ যদি চাই কোনোবাই বনোৱা দোকান এখন পঞ্চায়তৰ প্ৰতিনিধি এজনে উদ্বোধন কৰাৰ মাজত কোনো পাৰ্থক্য নাই নে? 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ নামত কেৱল ললিপপ দি থাকিব অসমবাসীক। পোনপ্ৰথমতে দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিহেতু অসমলৈ আহিছে দুদিনীয়া ভ্ৰমণসূচীৰে, তেওঁক স্বাগতম জনাইছোঁ। যিহেতু তেওঁ আহিব লাগে অসমখনলৈ, আমিতো অহাটো বিচাৰোঁৱেই, কিন্তু অসমখনলৈ আহিলেই নহ'ব, অসমখনৰ যিসমূহ সমস্যা আছে সেই সমস্যাবিলাক সমাধান কৰিব লাগিব। এতিয়া কথা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ যে আহিছে, এয়া জুবিন গাৰ্গ আমাৰ অসমৰ সম্পদ জুবিন গাৰ্গ দেৱৰ কাৰণে আহিছে নে আদানীৰ দোকানখন অপেনিং কৰিবলৈ আহিছে, সেইটো আমি জানিব লাগিব। ইয়াত অসমীয়া বা অসমবাসী ৰাইজৰ বা খিলঞ্জীয়াৰ কিবা লাভ হ'বনে? আজি যদি চাই আপুনি গোটেই গুৱাহাটীখন হোল্ডিঙে ভৰি পৰিছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়া, লগতে এইখন চৰকাৰৰ মন্ত্ৰী নেতাসকলৰ তেওঁলোকৰ ফটো হোল্ডিঙত লাগি পূৰা চবফালে হোল্ডিঙত তেওঁলোকৰে প্ৰচাৰ। এতিয়া ক'ব বিচাৰিছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা এইখন চৰকাৰে যে ইমান হোল্ডিং লগাইছে কাৰ বাবে, কাৰ স্বাৰ্থত লগাইছে, ইয়াৰ পৰা কাৰ লাভ হ'ব? কাৰ লাভ হ'ব ইয়াৰ পৰা আদানীৰ লাভ হ'ব। তাৰ বাহিৰে অন্য একো নহয়, কাৰণ আদানীৰ এখন পাৰ্চনেল দোকান হয়। এইখন আদানীৰ পাৰ্চনেল দোকান হয়, লিজত দিছে আপোনাৰ 2021তে 50 বছৰৰ কাৰণে। তো লিজত দিয়া মানে কি, তেওঁক একেবাৰে দি দিয়া হয়। ৰাইজটো ইমান মূৰ্খ নহয় ন। এতিয়া যদি আমাৰ অসমৰ সম্পদগৰাকীৰ কাৰণে যদি আহিলেহেঁতেন প্ৰধানমন্ত্ৰী ডাঙৰীয়া, জুবিন গাৰ্গ দেৱৰ কাৰণে যদি আহিলেহেঁতেন প্ৰধানমন্ত্ৰী ডাঙৰীয়া, ভাল লাগিলেহেঁতেন। তেতিয়া আমি ক'ব পাৰিলোহেঁতেন, যদি অসমৰ সমস্যাবিলাকক লৈ যদি তেওঁ অসম ভ্ৰমণ কৰিলেহেঁতেন ভাল পালোহেঁতেন। এইখিনিতে মই এষাৰ কথা ক'ব বিচাৰিছোঁ, যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু এইখন চৰকাৰৰ যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভ্ৰমণসূচী হয় আৰু এইখন চৰকাৰৰ যিটো উদ্দেশ্য হয়, মানে এনেকুৱা ধৰণৰ, মানে যদি চাই আদানীয়ে বনোৱা বিমানবন্দৰ মোদী ডাঙৰীয়া উদ্বোধন কৰা আৰু আপোনাৰ যদি চাই কোনোবাই বনোৱা দোকান এখন পঞ্চায়তৰ প্ৰতিনিধি এজনে উদ্বোধন কৰাৰ মাজত কোনো পাৰ্থক্য নাই, পাৰ্থক্য কোনো নাই। এতিয়া যদি চাবলৈ যায়, আপোনালোকে যদি চাবলৈ যায় 2021 চনৰ 50 বছৰৰ বাবে লিজত লৈছিলে 2021 চনত, আৰু এতিয়া পৰৰ পিঠাৰে মানে বিহু পতা, এইখন চৰকাৰে পৰৰ পিঠাৰে বিহু পাতিছে। তাৰ বাহিৰে অন্য এজন মানুহ মূৰ্খ নহয়। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, যিহেতু তেওঁ অসমলৈ আহিছে, আমি আদৰণি জনাইছোঁ, 6 জনগোষ্ঠীক জনজাতিকৰণ কেতিয়া কৰিব? নে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ নামত কেৱল ললিপপ দি থাকিব অসমবাসীক? 16 মে'ত বিদেশীক তালি টোপোলা বান্ধি ইয়াৰ পৰা পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিম বুলি কৈছিলে। 16 মে' আহিল না আহিব? কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, যিহেতু তেওঁ মিছা কথা ক'ব নালাগে, যদিও মিছা কথা কয়, আমি আশা ৰাখিছোঁ তেওঁ মিছা কথা নক'ব। আৰু তেওঁ যে কৈছিলে 16 মে' তাৰিখে তালি টোপোলা বান্ধি ইয়াৰ পৰা বাংলাদেশী গুচি যাব, 16 মে' কেতিয়া, 16 মে' কিমানটা আহিলে কিমানটা গ'ল, কেতিয়া যাব? বাংলাদেশী মুক্ত অসম কেতিয়া কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া? তাৰ পিছত সুধিব বিচাৰিছোঁ যে অসম চুক্তিৰ 6 নং দফা দাড়ি কমা অলপো সাল সলনি নকৰাকৈ মানে হেৰি কৰিম বুলি কৈছিলে, ৰূপায়ণ কৰিম বুলি কৈছিলে। তো কেতিয়া ৰূপায়ণ কৰিব? এইখিনি কথা আমি জানিব বিচাৰিছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিছে, ভাল কথা। আজি চাওক বানত ককবকাই থাকে ৰাজ্যখন। তো এইবিলাক ক্ষেত্ৰত কেতিয়া তেওঁ সমস্যাবিলাক সমাধান কৰিব? আমাক এইবিলাক কথা লাগে। আদানীয়ে টাৰ্মিনেল বনাইছে, তাত আদানীহে লাভ হ'ব, সাধাৰণ জনতাৰ কিবা লাভ হ'ব জানো? লোকে বনোৱা দোকানখন অপেনিং কৰিবলৈ আহিছে, ৰাজ্যৰ কিবা স্বাৰ্থত আহক, ৰাজ্যৰ স্বাৰ্থত আহিলে ভাল। আপুনি যদি চাই দেশৰ আপোনাৰ 40% সম্পদ 1% লোকৰ হাতত আছে। দেশৰ 40% সম্পদ 1% লোকৰ হাতত আছে। আৰু এনেধৰণে প্ৰচাৰ যি কৰি আছে হোল্ডিঙত আদানী টাৰ্মিনেলৰ কাৰণে, তাৰে প্ৰমাণ হয় এতিয়া সাধাৰণ জনতাৰ হাতত একো নাই। দেশৰ সম্পদ এই 1% মানুহৰ হাতত আছে।
অলৰেডি প্ৰধানমন্ত্ৰী ডাঙৰীয়া বিক্ৰী কৰিলে এতিয়া যদি চাই আপুনি গুৱাহাটী যদি চাই আপুনি 4,000ৰো অধিক হোল্ডিং লগোৱা হৈছে কিহৰ কাৰণে ইমান বিলাসিতা 4,000ৰো অধিক যে ইমান যে হোল্ডিং লগোৱা হৈছে তাত আমাৰ সাধাৰণ ৰাইজৰ খাতি খোৱা ৰাইজৰ কি উন্নতি হ'ব এতিয়া এইখিনি কথা ক'লে বেয়া পাব ভাইটি চেল বা গোবৰ চেলে বেয়া পাব আমাক বিভিন্ন ধৰণে মানে গালি গালাজ কৰিব যিখিনি সঁচা কথা হয় এইখিনি ৰাইজেও প্ৰশ্ন কৰি আছে ফেচবুকত যে আদানীয়ে দোকান খুলিছে কেৱল প্ৰধানমন্ত্ৰী ডাঙৰীয়া দোকানখন ওপেনিং কৰিব আহিছে আমাৰ অসমৰ সম্পদ আমাৰ হিয়াৰ আমতো জুবিন গাৰ্গ দেৱৰ কাৰণে অহালেও আমি ভাল পালোহেঁতেন অসমৰ সমস্যা সমাধান কৰিব অহালেও ভাল পালোহেঁতেন এতিয়া মানে এনেকুৱা হৈছে বিজেপি কা সাথ আদানী কা বিকাশ তাৰ বাহিৰে একো নাই বিজেপি কা সাথ আসাম কা সত্যানাশ তাৰ বাহিৰে অন্য একো নাই আৰু সেইকাৰণে ক'ব বিচাৰিছোঁ যে এইখন চৰকাৰে মানে আদানীয়ে বনোৱা বিমানবন্দৰ মোদীয়ে উদ্বোধন কৰে আৰু কোনোবাই বনোৱা দোকান এখন পঞ্চায়তৰ প্ৰতিনিধি এজনে উদ্বোধন কৰি পেলাই হোৱা লোৱা একে কথা তাৰ মাজত কোনো ডিফাৰেঞ্চ নাই এতিয়া ক'বলৈ গ'লে এটাই ক'ম যে এই আদানীৰ টাৰ্মিনেলৰ দোকানখন ওপেনিং কৰিব আছে তাৰ বাহিৰে একো নাই ইয়াত আমাৰ অসমৰ জনতাৰ কোনো লাভ নহয় কোনো সমস্যা সমাধান নহয় সমস্যা হৈয়ে থাকিব প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতিৰ মাজত সীমাবদ্ধ হৈ থাকিব এই প্ৰতিশ্ৰুতি কেতিয়াও এইখন চৰকাৰে হওক বা প্ৰধানমন্ত্ৰী ডাঙৰীয়া হওক কেতিয়াও ফুলফিল নকৰে কাৰণ ফুলফিল কৰা হ'লে আজি অসমৰ সমস্যাৰ কাৰণে আহিলেহেঁতেন আদানী ইমানেই প্ৰিয় আদানীৰ কাৰণে গোটেই দেশ বিক্ৰী কৰি দিব কিন্তু অসমৰ জনতা মৰি